বন্ধুসকল বহুতে কমেন্ট কৰিছিলে যে মই সঁচা কাহিনীসমূহ লৈ আহিব লাগে। আচলতে এনেকুৱা কাহিনীবোৰ জানি আপোনালোকে বহুত ভাল পায়। আজিৰ এই ভিডিঅ'টিত এলিজাবেথ ফ্ৰেটজেল নামৰ এগৰাকী মহিলাৰ বিষয়ে ক'ম। আচলতে এই মহিলাজনীৰ জীৱনত কিছু এনেকুৱা ঘটনা ঘটি গ'ল যিবোৰ জনাৰ পিছত হয়তো আপোনালোকে ৰাতি টোপনি মাৰিব নোৱাৰিব। আচলতে এই মহিলাজনীৰ জীৱনত যিবোৰ ঘটনা ঘটিল সেইবোৰ হয়তো এগৰাকী সামান্য নাৰীয়ে কেতিয়াও সহ্য কৰিবই নোৱাৰিলে হয়। আচলতে এই জীৱনত এনেকুৱা কি ভূমিকম্প আহিছিল এয়া আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম। তেন্তে বলক এই ভিডিঅ'টি ফালে আগবাঢ়ো। প্ৰথমতে এই কাহিনীটোৰ শিৰোনাম অৰ্থাৎ টাইটেল দি দিওঁ। এই কাহিনীটোৰ টাইটেল এয়া হ'ব যে এগৰাকী মহিলা যিজনী নিজৰ পিতাকৰ 24 বছৰীয়া জেলত সোমাই আছিল। ফ্ৰেটজেল নামৰ এই মহিলাগৰাকীৰ ওপৰত এটি কেছ চলিছিল, যিটো কেছ 2008 চনত গৈহে শেষ হ'ল। আচলতে ফ্ৰেটজেল প্ৰায় 24 বছৰলৈকে দেউতাকৰ জেলত সোমাই আছিল। আৰু সেই জেলটো ক'ত আছিল, কেনেকুৱা সোমাই আছিল আৰু তাইৰ লগত কি কি হ'ল সেয়া ভিডিঅ'টিৰ শেষলৈ আপোনালোকে গম পাই যাব। জোচেফ ফ্ৰেটজেল যিজন লোক ফ্ৰেটজেলৰ দেউতাক আছিল, তেওঁ ফ্ৰেটজেলক প্ৰায় 24 বছৰলৈকে দৰ্শন কৰিছিল। আৰু এই 24 বছৰৰ ভিতৰত ফ্ৰেটজেলে 7 বাৰকৈ গৰ্ভৱতী হৈছিল। আৰু তাইৰ সন্তানৰ দেউতাক আছিল তাইৰ নিজৰ দেউতাক। জোচেফ ফ্ৰেটজেলৰ জন্ম হৈছিল 1935 চনত। তেওঁ বাস কৰিছিল এমষ্টাৰডাম, যিখন অষ্ট্ৰিয়া দেশৰ এখন ঠাই হয়। আৰু তাতে 1956 চনত এগৰাকী 17 বছৰীয়া ছোৱালীৰ লগত তেওঁ বিয়া পাতিলে। তাৰ পিছতে তেওঁৰ 3জন ল'ৰা হ'ল আৰু 4জনী ছোৱালী। আৰু একেবাৰে সৰু ছোৱালীজনী আছিল এলিজাবেথ ফ্ৰেটজেল। এলিজাবেথ ফ্ৰেটজেলৰ জন্ম হৈছিল 6 এপ্ৰিল 1966 চনত। আৰু তেওঁলোকে বাস কৰিছিল সেই অষ্ট্ৰেলিয়া দেশখনতে। কিন্তু তাইৰ জীৱনত কিছু এনেকুৱা ভূমিকম্প আহিবলগীয়া আছিল যিবোৰ জানি আপোনালোকে আচৰিত হৈ পৰিব। আচলতে ফ্ৰেটজেল যেতিয়া 11 বছৰীয়া হৈ পৰিল তেতিয়াৰ পৰাই তাইৰ দেউতাকে মদ খাই আহি ঘৰত তাইক মাৰিছিলে। ইয়াৰ উপৰি তাইৰ মাককো মাৰিছিলে, কিন্তু মাকতকৈ বেছি ফ্ৰেটজেলকে মাৰিছিল। কিন্তু ফ্ৰেটজেলে আছিল ঘৰৰ আটাইতকৈ সৰু ছোৱালী। আৰু যিমানখিনি খং আছিল সিমানখিনি খং কেৱল ফ্ৰেটজেলৰ ওপৰতে উঠাইছিলে। সেই সময়ত ফ্ৰেটজেল স্কুললৈ গৈ আছিল আৰু সদায় যেতিয়া তাই ঘৰলৈ উভতি আহিছিল তেতিয়া তাইৰ দেউতাকৰ মাৰ খাবলগীয়া হৈছিল। আৰু এনেকৈ যেতিয়া তাই ডাঙৰ হ'ল অৰ্থাৎ 15 বছৰীয়া হ'ল তেতিয়া তাই ৱেটাৰিঙৰ কৰ্চত সোমালে। কিন্তু সেই সময়ত তাইৰ দেউতাকৰ এই মাৰপিটসমূহ সহ্য কৰিব নোৱাৰি তাই পলাই গ'ল। প্ৰায় 3 দিন পিছত গম পোৱা গ'ল যে তাই নিজৰ এগৰাকী বন্ধুৰ ঘৰতহে গৈছিল। আচলতে তাই ঘৰৰ পৰা পলাবলৈ চেষ্টা কৰিছিলে, কিন্তু পুলিচক কেছ দিয়াৰ পিছত পুলিচে তাইক বিচাৰি আনি আকৌ দেউতাকৰ ওচৰত দি দিলে। যেতিয়া তাই উভতি আহিল নিজৰ ঘৰলৈ তেতিয়া তাইক আকৌ মাৰপিট কৰিবলৈ আৰম্ভ কৰিলে। তাই যেতিয়া 16 বছৰীয়া হৈ পৰিল তেতিয়া তাই একেবাৰে এজনী যুৱতীৰ দৰে হৈ পৰিছিল। আৰু সেই সময়ত দেউতাকে কেৱল মাৰপিটে নহয় বৰঞ্চ দৰ্শন কৰিবলৈও আৰম্ভ কৰিলে। তাইৰ মাকে এইবোৰ নিজে দেখা পাইছিলে, কিন্তু তথাপিও তাইৰ মাকে নিজৰ দেউতাকক কেতিয়াও ৰখোৱা নাছিলে। এইবোৰ ফ্ৰেটজেলে সহ্য কৰিব নোৱাৰা হ'ল। আৰু কেইদিনমান পিছতে গম পোৱা গ'ল যে ফ্ৰেটজেল আকৌ এবাৰ ঘৰৰ পৰা পলাই গৈছে। সেই দিনটো আছিল 1983 চনৰ 6 জুন তাৰিখ। আৰু সেই সময়ৰ পৰা ফ্ৰেটজেল নাইকিয়া হৈ পৰিল। ফ্ৰেটজেলৰ ঘৰৰ মানুহে পুলিচৰ ওচৰলৈ গৈ খবৰো দিলে, কিন্তু পুলিচে কেতিয়াও তাইক বিচাৰিবলৈ সক্ষমে নহ'ল। ইয়াৰ উপৰি তাইৰ যিমানকেইজনী বান্ধৱী আছিল প্ৰতিজনী বান্ধৱীৰ ঘৰতে পুলিচ গৈছিল, কিন্তু ক'তো ফ্ৰেটজেলক বিচাৰি পোৱা নগ'ল। আৰু তেতিয়াৰ পৰাই কোৱা হ'ল যে ফ্ৰেটজেলে এই ঠাইখন এৰি একেবাৰেভাৱে গুচি গৈছে। আৰু এই গোটেই কেছটোকে বন্ধ কৰি দিয়া হ'ল, কিয়নো ওচৰ চুবুৰীয়া লোকসকলে পুলিচক কৈছিলে যে ফ্ৰেটজেলক সদায় মাৰপিট কৰা হৈছিল। আৰু হয়তো ফ্ৰেটজেলে এইবোৰ সহ্য কৰিব নোৱাৰি তাৰ পৰা পলাই গৈছে। কিন্তু সেই সময়ত ফ্ৰেটজেলে আন ল'ৰা ছোৱালীসমূহক টিউচনো কৰাইছিল আৰু তাৰে পৰা তাই পইচা উপাৰ্জন কৰিছিল। আৰু সেই পইচাৰে তাই তাৰ পৰা পলাই গৈছে। এইবোৰ কথা যেতিয়া পুলিচে শুনা পালে তেতিয়া এই কেছ কেইবাৰৰ বাবে বন্ধ কৰি দিলে আৰু ক'লে যে ফ্ৰেটজেল হয়তো আৰু উভতি নাহে। 1985 চন অৰ্থাৎ প্ৰায় 2 বছৰ পিছতে ফ্ৰেটজেলৰ ঘৰৰ বাহিৰত এটি পোৱালি অৰ্থাৎ পানী কেঁচুৱা কোনোবাই ৰাখি থৈ গ'ল। যেতিয়া ফ্ৰেটজেলৰ মাকে এয়া দেখা পালে তেতিয়া আচৰিত হৈ পৰিল। জোচেফ যেতিয়া তালৈ আহিল তেতিয়া ক'লে হয়তো ফ্ৰেটজেলৰ এইটো প্ৰথমটি সন্তান, যিটো সন্তানক হয়তো তাই লালন পালন কৰিব নোৱাৰে আৰু সেইবাবে আমালৈ দি গৈছে। তাইৰ মাকে এইটো কথাত বিশ্বাস কৰি সেই শিশুটিক ভিতৰলৈ সোমাই ল'ল আৰু তেনেকৈ সেই শিশুটি ডাঙৰ দীঘলো হ'ল। ঠিক তাৰে 2 বছৰ পিছতে আন এটি শিশুকো ঠিক একেদৰে তেনেকৈ দৰ্জাতে কোনোবাই পেলাই থৈ গুচি গ'ল। এইবোৰো মাকে দেখি আচৰিত হৈ পৰিল। আৰু জোচেফে ক'লে হয়তো এইটো দ্বিতীয়টি সন্তান যিটো ফ্ৰেটজেলে ৰাখিব পৰা নাই, আৰু সেইবাবে সেইটোকো ভিতৰলৈ সোমাই ল'ল আৰু তেনেকৈ তেওঁলোকে লালন পালন কৰিবলৈ আৰম্ভ কৰিলে। এই দুয়োটা শিশুৱে ল'ৰা আছিল, সেইবাবে জোচেফে এই দুটাক লালন পালনো কৰিছিল।
বাৰু ইয়াত আপোনালোকে কিবা ধৰিব পাৰিছেনে হয়তো এতিয়ালৈকে আপোনালোকে একো ধৰিব পৰা নাই তেন্তে কৈ দিওঁ যে এই গোটেই কেছটো শেষ হৈছিল 2008 চনত অৰ্থাৎ এই কেছটোৰ আৰম্ভণিৰ প্ৰায় 24 বছৰ পিছত এই কেছটো শেষ হৈছিল আচলতে ফ্ৰেডজেল এদিনাখন নিজেই পুলিচৰ ওচৰলৈ গৈ এই গোটেইখিনি কথা কৈছিলে কিন্তু ফ্ৰেডজেল ইমান দিনলৈকে ক'ত আছিল ইয়াৰ উপৰি তাই কেনেকৈ বাস কৰিছিল সেইবোৰ কোনো গম পোৱা নাছিল যেতিয়া তাই নিজেই এই গোটেইবোৰ কথা ক'লে তেতিয়া সকলো আচৰিত হৈ পৰিল আচলতে ফ্ৰেডজেল নিজৰ ঘৰৰ ভিতৰতে প্ৰায় 24 বছৰলৈ আবদ্ধ হৈ আছিল তাই প্ৰতিদিনে তাইৰ দেউতাকে আহি মাৰপিট কৰিছিল আচলতে দেউতাকৰ এই ঘৰখনত এটি সৰু ষ্ট'ৰ ৰুম আছিল আৰু সেই ষ্ট'ৰ ৰুমটোত প্ৰায় দুখন দৰ্জাও আছিল আৰু সেই দৰ্জা দুখনৰ চাবি প্ৰতিটো সময়তে জোচেফৰ তাতে আছিল 3 দিন পিছে পিছে জোচেফে সেই ষ্ট'ৰ ৰুমটোৰ ভিতৰলৈ সোমাই গৈ খোৱা বস্তু দিছিলে আৰু 3 দিন পিছে পিছে গৈ তাইক মাৰপিটো কৰিছিল ইয়াৰ উপৰি তাইক বেয়াকৈ দৰ্শনো কৰিছিল এই গোটেই 24 বছৰৰ ভিতৰত ফ্ৰেডজেল প্ৰায় 7 বাৰ কৈ গৰ্ভৱতী হৈছিল যিটো শুনি হয়তো আপোনালোকৰ গাৰ নোম শিয়ৰি উঠিছে আচলতে তাইৰ প্ৰথমটি শিশুৰ মৃত্যু হৈছিল দ্বিতীয়টি সন্তানক যেতিয়া ফ্ৰেডজেলৰ জন্ম দিলে তেতিয়া সেই শিশুটিক জোচেফে উঠাই আনি দৰ্জাত ৰাখি দিলে আৰু পিছলৈ সেই শিশুটিকে ঘৰৰ ভিতৰলৈ সোমাই লালন পালন কৰিলে আনহাতে ঠিক একেদৰে দ্বিতীয়টি সন্তানো এনেকৈ লালন পালন কৰিলে তৃতীয়টি সন্তানো তাই ঢুকাল কিন্তু তথাপিও ফ্ৰেডজেলে নিজৰ প্ৰাণ কেতিয়াও হেৰুওৱা নাছিলে আচলতে জোচেফে এনেকৈ প্ৰায় 24 বছৰ কাল জীয়াই আছিল তাই তাতেই খোৱা বোৱা কৰিছিল ইয়াৰ উপৰি আটাইতকৈ বেয়া কথা এইটোৱে যে তাই তাতেই মলমূত্ৰ অৰ্থাৎ টয়লেটো কৰিছিল আৰু তাই তেনেকৈ 24 বছৰ সময় কেনেকৈ কটালে সেইটো শুনি সকলোৱে আচৰিত হৈ পৰে আচলতে এদিনাখন অৰ্থাৎ 2008 চনতে জোচেফে ভিতৰলৈ সোমাই গৈছিল আৰু হয়তো সেই সময়ত জোচেফ অলপমান দুৰ্বল হৈ পৰিছিল ফ্ৰেডজেলে সেই বস্তুটোৰ জোচেফক ঠেলি তললৈ পেলাই দিলে আৰু সেই সুযোগতে ফ্ৰেডজেলে নিজৰ শিশুটিক লৈ তাৰ পৰা ওলাই আহি তৎক্ষণাত পুলিচৰ ওচৰলৈ গ'ল পুলিচে যেতিয়া ফ্ৰেডজেলৰ এনেকুৱা অৱস্থা দেখা পালে তেতিয়া সোধা পোছা কৰিলে যে আপুনি কোন হয় আৰু তেতিয়া তাই গোটেইখিনি কথা ক'লে পুলিচে এইবোৰ কথা শুনি বিশ্বাস কৰিব নোৱাৰি ফ্ৰেডজেলৰ ঘৰলৈ গ'ল আৰু যেতিয়া পুলিচে সেই ষ্ট'ৰ ৰুমটো চালে তেতিয়াহে গম পালে যে সঁচাকৈ ফ্ৰেডজেল তাত 24 বছৰলৈ বাস কৰি আছিল এইবোৰ কথা যেতিয়া ওচৰ চুবুৰীয়া লোকসকলে গম পালে তেতিয়া তেওঁলোক আচৰিত হৈ পৰিল আৰু সেই সময়তে এই গোটেই কথাটো অষ্ট্ৰেলিয়া দেশখনত প্ৰচাৰ হ'ল ফ্ৰেডজেল নামৰ এই মহিলাগৰাকীক নিজৰ দেউতাকেই প্ৰায় 24 বছৰ কাল বলৎকাৰ কৰিছিল যিটো শুনি মানৱতাক বিশ্বাস কৰিবই নোৱাৰি কিন্তু নিজৰ দেউতাকে নিজ ছোৱালীজনীকে এনেকুৱা কৰিছিলে তেতিয়াহ'লে আপোনালোকে ভাবক যে সেই মানুহজন কেনেকুৱা স্বভাৱৰ পিছলৈ যেতিয়া ফ্ৰেডজেলৰ দেউতাকক অৰ্থাৎ জোচেফক সোধা পোছা কৰা হ'ল তেতিয়া জোচেফে ক'লে যে মই খঙতে এইবোৰ কৰিছিলোঁ কিন্তু মানসিক ডক্তৰসকলে ক'লে যে তেওঁৰ মানসিক অৱস্থা একেবাৰে বেয়া আৰু খঙৰ বাবে এইবোৰ কাম কৰিবলৈ আৰম্ভ কৰিছিল তাই প্ৰায় 24 বছৰ পিছত সেই ঠাইখনৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ল আৰু এই কথাটো পিছলৈ গোটেই বিশ্বই গম পালে যদিহে তাই সেই ঠাইখনৰ পৰা ওলাই আহিবলৈ সক্ষম নহ'ল হয় আৰু তাতে যদি তাইৰ মৃত্যু হ'ল হয় তেতিয়া হয়তো এই কথাটো কোনেও গম নাপালে হয় তেনে বন্ধুসকল যদিহে আপোনালোকে এই কাহিনীটোৰ বিষয়ে বেছিকৈ পঢ়িব বিচাৰে নিশ্চয় গুগলত গৈ পঢ়িব পাৰে কিন্তু উইকিপিডিয়াৰ ওপৰত তাইৰ নিজৰ এটি পেজ আছে তেন্তে বন্ধুসকল লগ ধৰিম আগতে ভিডিঅ' তেতিয়ালৈকে ধন্যবাদ জয় অসম।